আমাৰ মনত যিকোনো ধৰণৰ প্ৰশ্ন থাকিলে আমি উত্তৰ বিচাৰি গুগলত চাৰ্চ কৰোঁ বা আমি যিকোনো ধৰণৰ বস্তু বিষয়ে জানিব হ'লে গুগলত চাৰ্চ কৰোঁ। কিন্তু তিনিটা এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু বস্তু আছে, সেইটো যদি আমি গুগলত চাৰ্চ কৰোঁ তেনেহ'লে আমি বিপদত পৰিব পাৰোঁ। আজি মই আপোনালোকক এই ভিডিঅ'ত সেই তিনিটা বস্তুৰ বিষয়ে ক'ম, যিটো আমি কেতিয়াও গুগলত চাৰ্চ কৰিব নালাগে। নমস্কাৰ, মোৰ নাম মিণ্টু এক্স টেক নামৰ চেনেলটোত আপোনালোকৰ স্বাগতম। আমি কেতিয়াও যিকোনো কোম্পানী যেনে ফোনপে, গুগল পে, পেটিএম বা যিকোনো বেংকৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ বিচাৰি গুগলত চাৰ্চ কৰিব নালাগে। এতিয়া আপুনি ভাবিব কেলে? বন্ধুসকল, আজিকালিৰ মেইন চোৰবোৰে ঘৰত চুৰ নকৰে, সিহঁতি ইণ্টাৰনেটত ঘৰ বনাই লৈছে। আপোনালোকে জানে আজিৰ সময়ত বহুতো স্কেম হৈ আছে, বহুতো প্ৰকাৰেৰে ফ্ৰড কৰি মানুহৰ পইচা লুটি আছে ফ্ৰডবোৰে। যদি আপুনি কাষ্টমাৰ কেয়াৰ নাম্বাৰ বিচাৰি গুগলত চাৰ্চ কৰে তেতিয়া সিহঁতৰ নাম্বাৰটোহে আপুনি আগত পাব, কিয়নো সিহঁতি নিজৰ নাম্বাৰটোৰ ৰেংকিং বঢ়াই থৈছে আৰু সেইবাবে সিহঁতৰ নাম্বাৰটোহে ওপৰত ওলায়। যদি আপুনি তাত আপোনাৰ কিবা প্ৰব্লেম বা কিবা সহায় বিচাৰি কল কৰে তেতিয়া কিন্তু আপোনালোক সিহঁতৰ জালত পৰি আপোনাৰ একাউণ্টৰ পইচা হেৰুৱাবও পাৰে। সেইবাবে কাষ্টমাৰ কেয়াৰ নাম্বাৰ বিচাৰি গুগলত ডাইৰেক্ট চাৰ্চ কৰিব নালাগে। আমাক যি বেংক বা যি কোম্পানীৰ কাষ্টমাৰ কেয়াৰ নাম্বাৰ লাগে আমি সেই কোম্পানীৰ অফিচিয়েল ৱেবছাইটত যাব লাগে। তাত গৈ আমি য'ত কণ্টেক্ট আছ লিখা থাকে তাৰ পৰাহে নাম্বাৰটো ল'ব লাগে। নেক্সট, টেৰৰিজম বা ক্ৰিমিনেল এক্টিভিটিৰ লগত মিলি থকা কোনো ধৰণৰ ৱৰ্ড গুগলত চাৰ্চ কৰিব নালাগে। যেনে হাউ টু মেক এ বম বানানে কা তৰিকা, গন বানানে কা তৰিকা, এনেকুৱা টাইপৰ ৱৰ্ড গুগলত কেতিয়াও চাৰ্চ কৰিব নালাগে। বন্ধুসকল, আজিকালি গোটেই বিশ্বই গ্ল'বেল টেৰৰিজম কেনেকে ৰখাব পাৰি তাৰ কাৰণে চেষ্টা কৰি আছে। সেইবাবে সকলো দেশৰ চৰকাৰে এনেকুৱা ধৰণৰ কিৱৰ্ডছৰ এটা লিষ্ট বনাই থৈছে। যেতিয়া এনেকুৱা ধৰণৰ ৱৰ্ড ছ'চিয়েল মিডিয়া বা গুগলত চাৰ্চ কৰা হয় তেতিয়া যোনে চাৰ্চ কৰে তাৰ IP এড্ৰেছ ট্ৰেক কৰি তেনেকুৱা মানুহক এৰেষ্ট কৰাও যাব পাৰে। যদি আপুনি গুগলত গৈ এনেকুৱা ধৰণৰ ৱৰ্ড টাইপ কৰে, বছ মানি লওক আপোনাক বোলে এনে চাবলৈ মন গ'ল, এনেকুৱা ধৰণৰ ৱৰ্ড টাইপ কৰি দিলে অকল জানিবৰ কাৰণে যে চাওঁচোন কি ৰিজাল্ট ওলায়, কি হয় সেই বুলিও ভাবি যদি আপুনি চাৰ্চ কৰে, বিশ্বাস কৰক ফ্ৰেণ্ডছ, আপুনি সুৰক্ষা এজেঞ্চিৰ চকুত ওলাই পৰিব। আপোনাক যিকোনো সময়ত এৰেষ্ট কৰাও যাব পাৰে। সেইবাবে এনেকুৱা ধৰণৰ চাৰ্চ কৰাৰ পৰা দূৰত থাকক। নেক্সট, এইটো ভুল জনাসকলেতো কেতিয়াও নকৰে, যিসকলে নাজানে তেওঁলোকে প্ৰায় কৰি থাকে। সেইটো হৈছে নিজৰ ফেমিলিৰ বেমাৰৰ দৰৱ বা বেমাৰৰ বিষয়ে জানিবলৈ তেওঁলোকে গুগলত চাৰ্চ কৰে আৰু সেইটো কেতিয়াও কৰিব নালাগে। মই এনেই এক্সাম্পল এটা দিছোঁ। ধৰি লওক আপোনাৰ পেট বিষাই আছে, আপুনি গুগলত চাৰ্চ কৰি দিলে পেট দৰ্দ কা ইলাজ কিয়া হে, গুগলত 100টা ৰিজাল্ট ওলাব। তাৰে বোলে কোনোবা এটা আপোনাক ভাল লাগিলে, আপুনি ভাবিলে এইটো ইজি আছে, এইটোকে ইউজ কৰি চাওঁ। বন্ধুসকল, এনেকুৱা ভুল কেতিয়াও নকৰিব। এনেকুৱাও হ'ব পাৰে সেই দৰৱটো আপোনাৰ কণ্ডিশ্যনৰ হিচাপত শ্বুট নকৰিবও পাৰে, বা এনেকুৱাও হ'ব পাৰে আপোনাৰ পেট বিষৰ কাৰণটো বেলেগ হ'ব পাৰে, বেলেগ কিবা কাৰণত আপোনাৰ পেট বিষাব পাৰে। বন্ধুসকল, ইণ্টাৰনেটত দেখা চব ৰিজাল্টেই ৰাইট নহয়, ইয়াত ফেকো বহুত থাকে। গতিকে বন্ধুসকল, এনেকুৱা ধৰণৰ ইছ্যু হ'লে এজন ভাল ডক্তৰক দেখাওক। আপুনি যদি এনেকুৱা ধৰণৰ চাৰ্চ গুগলত কৰে তেতিয়া আপুনি মিছগাইডো হ'ব পাৰে। আশা কৰিছোঁ মই আপোনালোকক ভালকৈ বুজাব পাৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে ইয়াৰ বিষয়ে যিসকলে নাজানে তেওঁলোকে যাতে এনেকুৱা ধৰণৰ বিপদৰ পৰা দূৰত থাকিব পাৰে। নমস্কাৰ।